থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা আহি আছে তো পৰীক্ষাত এনেকুৱাবিলাকেই কুৱেশ্যন আহে আপোনালোকক দুটামান দেখাইছোঁ এইবিলাক চাবচোন এনেকুৱা ধৰণে আহিব পাৰে পথৰু ঘাটৰ ৰণ হোৱা ঠাইখনৰ নাম কি দৰং ভাৰতৰ নোবেল বঁটা কোনে প্ৰথমে লাভ কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ আহোমে মোগলক কোন চনত শৰাইঘাটৰ যুদ্ধৰ পৰাস্ত কৰিছিল 1671 চনত মেৰী কমে অলিম্পিকত কেইটা পদক লাভ কৰিছিল এটা বৰদলৈ ট্ৰফী কি খেলত লগত জড়িত ফুটবল খেলৰ লগত 2022 চনৰ বিশ্বকাপ ফুটবল ক'ত অনুষ্ঠিত হৈছিল কাটাৰত 56 সংখ্যক জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল নীলমণি ফুকন কলীয়াভোমোৰা দলঙে কোন দুখন ঠাইক সংযোগ কৰিছে নগাঁও আৰু শোণিতপুৰ আপোনালোকে সকলোৱে জিকেখিনি ভালদৰে চাব অসমৰ লোকসভাৰ আসন কেইখন 14খন ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৰচক কোন ৰবীন্দ্ৰনাথ ঠাকুৰ হালধীয়া চৰায়ে বাওধান খায় গ্ৰন্থখনৰ লেখক কোন হোমেন বৰগোহাঁই ভাৰতীয় সেনাৰ INA শ্লোগানটো কি জয় হিন্দ সতী সাধনী কোন বংশৰ আছিল চুতীয়া বংশৰ আছিল কোনখন জিলা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ নহয় গোলাঘাট বিশ্বৰ স্বাস্থ্য সংস্থা WHOৰ মুখ্য কাৰ্যালয় ক'ত আছে জেনেভা